এভৰিৱান মই টিকলি পোৱালি মোৰ অন্য এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম। এয়া দেখিছেনে মই আজি কিমান ধুনীয়াকৈ ওলাই লৈছোঁ, নিজেহে ধুনীয়া দেখিছোঁ দেই, আপোনালোকে ক'ব আকৌ ধুনীয়া লাগিছেনে। ইফালে লগত বিহু ইন টিভি নতুনকৈ আমাৰ অহা নীতি বাইদেউ ওলাইছে দেই। আজি যিহেতু আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে, এয়া আহি কলেজ পালোহি, সকলোখিনিকে ইমান ধুনীয়া লাগিছে চাওকচোন। কিছুমানে কমলা সুন্দৰী মানে গোৱালপৰীয়া গীত গাব, কিছুমানে জ্যোতি সংগীত, কিছুমানে ৰাভা সংগীত, মানে আমিয়েতো গাম ৰাভা সংগীত। এয়া সকলোখিনিয়ে নিজৰ নিজৰ শাৰীত থিয় দি আছে। আমাৰ মহাবিদ্যালয়ত 22টা ডিপাৰ্টমেণ্ট আছে, আমিও আহি নিজৰ ঠাইত ৰৈ আছোঁ। সকলোৱে শাৰী পাতি ধুনীয়াকৈ ৰৈছে। আমাৰ বিষয়টো আছিলে সুৰৰ সোপানে সোপানে। বলকচোন আমাৰখিনিকো আপোনালোকক দেখুৱাওঁ।